আজিৰ অনুষ্ঠানটোৰ বিষয়ে কওক। আজি অনুষ্ঠানটো হৈছে যে আমাৰ যোৱাকালি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ইউ.জি. ব্ৰহ্ম ডাঙৰীয়া দেৱে তেখেতে মোক ফোনৰ বাৰ্তালাপৰ যোগে তেখেতে মোক জনালে যে মই গোসাইগাঁও আহি আছোঁ, যদি শ্ৰীৰামপুৰো মই ভিজিট কৰিব খোজোঁ, অলপ তোমালোকৰ সমষ্টি কেনেকৈ চলি আছে কেনেকৈ চলা নাই, অলপ সৰু সুৰা প্ৰগ্ৰাম যদি ৰাখিব পাৰে, সেই হিচাপত আজি এইখন প্ৰগ্ৰাম অনুষ্ঠিত কৰা হ'ল। আৰু খুব ভাল লাগিল যে এদিনতেই প্ৰায় 200জনমান নতুন জইনিং ওলাই গ'ল, আৰু বিশেষকৈ শ্ৰীৰামপুৰ বজাৰ এৰিয়াৰ বহুত মানুহ ইয়াত আজি যোগদান কৰিলে, খুবেই ভাল লাগিছে। প্ৰায় 200জনমান মানুহ আজি ইয়াত যোগদান কৰিল, আৰু মই খুবেই উৎফুল্লিত আৰু আনন্দিত, কাৰণ গাৰ্জেন মন্ত্ৰী যে আমাৰ মাজত আহিল, তেখেত অকল অসমৰ মাননীয় মন্ত্ৰী নহয়, তেখেত আমাৰ কোকৰাঝাৰ জিলাৰ গাৰ্জেন মন্ত্ৰীও হয়, তথা আমাৰ UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি হয় আৰু আমাৰ মুৰব্বী হয়। তো তেখেতৰ উপস্থিতিয়ে তেখেতৰ মানে আমাৰ এইখন শ্ৰীৰামপুৰ সমষ্টিত তেখেত যে পদাৰ্পণ কৰিলে, সেইটো আমাৰ কাৰণে আশীৰ্বাদ বুলি মই ভাবোঁ। আমাৰ শ্ৰীৰামপুৰ সমষ্টিত এটাৰ পিছত এটা ডাঙৰ ভাল প্ৰগ্ৰাম হৈ আছে। 30 জুন দিনা হুল দিৱস আছিল, প্ৰমোদ বড়ো ছাৰ নিজেই উপস্থিত হৈছিল, বহুত ধুনীয়া গেডাৰিং হ'ল, তাতে বহুত মানুহৰ ভাল এটা ৰেছপন্স আমি চাবলৈ পালোঁ। আৰু এই চৰকাৰখন বিটিআৰ চৰকাৰখন প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু এইটো 1 কোটি টকাৰ এটা প্ৰকল্প আমাক দিলে, চিদ কানহু মেমৰিয়েল পাৰ্ক 50 লাখ টকা দিছে, আৰু নেক্সট ফেজত আমি পাম। এতিয়া আমাৰ বেনিফিচিয়াৰী মিট যোৱাকালি হৈ গ'ল 1 তাৰিখত। ডাঙৰ আমাৰ MP জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেত আহিছিল, আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গসকল আহিছিল, বিটিআৰ চৰকাৰৰ ফালৰ পৰা EM সকল আহিছিল। তো সেইটো আৰু আজি যে আমাৰ গাৰ্জেন মন্ত্ৰী আহি গ'ল, তো এইটো এটা ভাল চাইন। ৰেগুলাৰলি আমাৰ ইয়াত আমাৰ মুৰব্বীসকলে গাৰ্জেনসকলে ইয়াত যে তেখেতসকলৰ মানে ক'ব লাগিব, তেখেতসকলৰ পদাৰ্পণে সঁচাকৈ আমাক মানে আনন্দ মানে উৎফুল্লিত কৰি তুলিছে, আৰু লগতে আমি এটা আশীৰ্বাদ বুলি ভাবিছোঁ। আৰু নিশ্চিতভাৱে শ্ৰীৰামপুৰত আমাৰ কনফিডেন্স একদম আহি গৈছে যে ইয়াত UPPL দল নিশ্চিতভাৱে জিকিব। মূল প্ৰতিদ্বন্দ্বীকে এতিয়া ব্যক্তিগতভাৱে মই ভাবি আছিলোঁ যে BPF-এ হয়তো এইবাৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব আমাৰ কাৰণে, কিন্তু প্ৰিভিয়াছ ট্ৰেক ৰেকৰ্ড যদি আমি চাওঁ, প্ৰিভিয়াছ ট্ৰেক ৰেকৰ্ড হিচাপত ইয়াত BPF-এ ৰুলিং গভৰ্ণমেণ্টৰ টাইমতেই জিকা নাই, আৰু সেই হিচাপত মানে কংগ্ৰেছৰ মানে যিটো এটা ৱেভ এইখন সমষ্টিত সদায় থাকিছে আমাৰ শ্ৰীৰামপুৰ সমষ্টিত। কিন্তু এইবাৰ কংগ্ৰেছ আয়ৰ পৰা তেখেতসকলে এটা শক্তিশালী এটা মানে ভাল এটা কেণ্ডিডেট পাবলৈ তেখেতসকলে এতিয়ালৈকে পৰা নাই, আৰু সেইকাৰণে এতিয়ালৈকে কংগ্ৰেছ আই দলে কাকো প্ৰক্ষেপ কৰিব পৰা নাই যে কাক তেখেতসকলে ইয়াত টিকেট প্ৰদান কৰিব। প্ৰায় এতিয়া BPF দলৰ পৰা আমাৰ BPF দলৰ BPF দলৰ যিজন চিফ, তেখেতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, তেখেতে অলৰেডি নিজৰ এটা মানে প্ৰেছ বন্ধুবিলাকৰ সন্মুখত, মিডিয়াবিলাকৰ সন্মুখত তেখেতে এদিন ক'লে যে তেখেতক যেতিয়া সোধা হ'ল যে কংগ্ৰেছৰ বিষয়ে, তেখেতে ক'লে যে কংগ্ৰেছ কতো নাপায় BTR-ত, যদি পায় এটাই সমষ্টি পাব, আৰু সেইটো হৈছে মানে শ্ৰীৰামপুৰ সমষ্টি। তাৰমানে নিজৰ দলৰ ওপৰত তেখেতৰ নিজৰেই মানে কোনো গেৰেণ্টি পোৱা নাই, তেখেতে আস্থা পোৱা নাই, তেখেতে নিজেই ইনডাইৰেক্টলি ডিক্লেয়াৰ কৰি দিলে যে BPF শ্ৰীৰামপুৰত হাৰিব। তো মই যিটো এতিয়া আন্দাজ এটা কৰিছিলোঁ যে BPF-ৰ লগত হ'ব নেকি আমাৰ মানে হেৰিটো কি বুলি কয়, জোচটো, তো সেইটো এতিয়া মানে নুই কৰিব লগা হৈ গ'ল, কাৰণ BPF-ৰ যিজন মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতেই অলৰেডি মানে ইয়াত BPF ফেইলাৰ বুলি ডিক্লেয়াৰ কৰি দিছে, ঘোষণা কৰি দিছে যে ইয়াত জিকিব নোৱাৰে বুলি। তো সেইকাৰণে এতিয়া আমি চাম যে কংগ্ৰেছৰ কোন প্ৰাৰ্থী হ'ব, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু BPF এতিয়া চীনৰ পৰা আউট হৈ গ'ল ক'ব লাগিব।